গাইস আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভাবিছোঁ আপোনালোকৰ খা খবৰসমূহ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু ভাবিলোঁ ফাৰ্ষ্ট আমাৰ ঘৰত সৰুকে আৰু ফুলনি এখন আছে হেয়াকে আপোনালোকৰ আৰম্ভণিতে অলপ দেখুৱাই লৈছোঁ তাৰ পিছতে মেইন ভিডিঅ'টোলৈ এতিয়া ষ্টাৰ্ট কৰোঁ বলক আৰু আজি মই আপোনালোকক দেখুৱাম খুব ইজিলি আপোনালোকৰ যদি দাঁত বিষত পৰি থাকে আৰু দাঁত যদি পোকে খোৱা দাঁতত আপোনালোকে কামুৰি থাকে তেতিয়াহ'লে আপোনালোকে ঘৰতে বহুত সহজ প্ৰকাৰে কিদৰে দাঁতৰ দৰব বনাই আপোনালোকে ঘৰতে দিব পাৰে দাঁতৰ গুৰিত আপোনালোকে দিব পাৰে হেয়া চাই লওক আজি বহুত ইজিকে দেখাম বেছি বস্তু কোনো দৰকাৰ নাই আৰু মই যিজোপা গছৰ ওচৰত ৰখি আছোঁ সেইজোপা ৰঙা ভেৰেনা এঠা গছ বুলি কয় ৰঙা ভেৰেনা এঠা গছৰ মই এতিয়া ঠাৰি আৰু পাত অলপ ছিঙি ল'ম তাৰপিছত আৰু দুটামান বস্তু লাগিব সেইকেইটা কি দিম চাই ল'ব একদম ঘৰত থকা বস্তুৱে হয় কোনো মানে নথকা বস্তু ইয়াত নাইয়ে সেইকেইটা আপোনালোকে চাই ল'ব তাৰপিছতে এয়া মই পাত দুখিলামান ছিঙি লৈছোঁ দাঁতৰ দৰবটো বনাবলৈ কি বস্তু লাগে আকৌ এবাৰ চাই লওক এয়া মই ৰঙা ভেৰেনা এঠা গছ ছিঙিম বুলি কৈছিলোঁ সেয়া পাত দুখিলামান লৈছোঁ তাৰপিছতে এয়া নহৰু দুফুটামান লাগিব আৰু আদা এটুকুৰা লাগিব আৰু এইকেইটা মই এতিয়া ভালদৰে পিচি ল'ম তাৰ পিচি পেলাই দাঁতত কিদৰে লগাব লাগে সেয়া মই সকলোবোৰ কৈ আছোঁ আগে মই পিচি লৈছোঁ চাই থাকক ভিডিঅ'টো তাৰপিছতে এয়া মই পিচি লৈছোঁ য'তে যি ধৰণে আপোনালোকৰ সুবিধা হয় সেই তেনেকৈ পিচি ল'ব পাৰে মই এনেকৈ খুদনা এটা লৈ পেলাই পিচি লৈছোঁ আপোনালোকে য'তে যি সুবিধা হয় ত'তে পিচি ল'ব তেতিয়াহ'লে চাই থাকক তাৰপিছতে এয়া মোৰ পিচি হৈ গ'ল আপোনালোকে দাঁতত লগাব পৰাকৈ পিচিলেই হ'ল আপোনাৰ ইমান পিচ যোৱাবও নালাগে বা আপোনালোকে দাঁতত লগোৱা সুবিধা চাই পেলাই পিচি ল'ব যিমানটোলৈকে আপোনালোকৰ লগাবলৈ সুবিধা হয় আপোনালোকে সিমানটোলৈকে পিচি ল'লেই হ'ল তাতকৈ বেছি আপোনালোকে নিপিচিলেও হ'ব আৰু যোনটো আপোনালোকৰ দাঁতত বিষায় সেই দাঁতটো মাজৰ আপোনালোকে যোনটো ফাঁক হৈ যায় পোকে খোৱা দাঁতৰ সেই তাৰ মাজত ভৰাই থ'ব তেতিয়া মানে আপোনালোকে দি পেলানি 20-30 মিনিটমান থৈ দিব তাৰপিছতে আপোনালোকে মুখখন চাফাকৈ ধুই দিব আৰু যিখিনি থু ওলায় সেইখিনি থুখিনি নিগিলিব থুখিনি পেলাই দিব নহ'লে পাৰিলে আপোনালোকে একেবাৰতে পেলাই দিব তাৰপিছতে মুখখন চাফাকৈ ধুই দিব আৰু যোনটো দাঁতটো আপোনালোকে বিষায় সেই দাঁতৰ মাজত ফাঁকত সোমোৱাই দিলেই হ'ল তাৰপিছতে দেখিব আপোনালোকৰ বিষটো কমি গৈছে মানে অট'মেটিক বিষটো কমি যায় আপোনালোকে দি চাব পৰীক্ষা কৰি চাব তেতিয়া হয়তো ফল পাই যাব তাৰপিছতে এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ আমাৰ যিটো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি যাব তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি পেলাই আমাৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকক থেংক ইউ ছ' মাছ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বহুত শ্বৰ্টকৈ দেখালোঁ আৰু বহুত ইজিলি দেখালোঁ আপোনালোকক পোকে খোৱা দাঁতত বা দাঁত বিষালে আপোনালোকৰ বহুত প্ৰব্লেম হয় আৰু ঘৰতে এই ধৰণে আপোনালোকে দি দিব পাৰে দাঁতৰ বিষয়ে এই ধৰণে দৰবটো বনাই আপোনালোকে নিশ্চয় ঘৰতে দি দিব পাৰে আৰু কোনো বেলেগ বস্তু কিনিব লাগে এইকেইটা ঘৰতে থাকেই সকলো বস্তু আপোনালোকে এই ধৰণে যদি খুন্দি পেলাই দাঁতৰ গুৰিৰ ভিতৰত দি দিয়ে যোনটো দাঁতৰ বিষায় তেতিয়া আপোনালোকৰ কোনো দাঁত বিষ হোৱা কোনো আপোনালোকৰ প্ৰয়োজনেই নাই আপোনালোকে এই ধৰণে ট্ৰাই কৰি চাব তেতিয়া নিশ্চয় আপোনালোকে গম পাব আৰু আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাই আছোঁ বাই বাই আৰু মোৰ দাঁতৰ বিষ হ'লে মানে এই ধৰণে মই দাঁতৰ দৰবটো বনাই দিওঁ আৰু মই সোনকালে আৰাম পাই যাওঁ আৰু আপোনালোকেও ট্ৰাই কৰি চাব আৰু ভাবিছোঁ আপোনালোকে ভাল পাব